বুজিছে গাইজ, জেগাটোলৈ যাবলৈ পূৰা জংঘল ফালি চিৰি যাব লাগে। ইয়াত মানে আজিও সেই ৰাণী ওলাই থাকে। চাউল চলা কোলা দি সোণ ৰূপ পইচা একদম জাৰি থাকে। আপোনাৰ কেনেকৈ আঁতৰৰ পৰা মাতি থাকিব। যদি আপোনাৰ শুনিবলৈ ভয় লাগে তেন্তে হ'লে এজন মানুহ লৈ লওক ওচৰত, তাৰপিছত ভিডিঅ'টো চাওক। হাই, মই ৰাজখোৱা। বুজিছে গাইজ, এটা এনেকুৱা জেগালৈ লৈ যাম আপোনালোকক, মানে বহুত ৰহস্যময় জেগা। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। বুজিছে গাইজ, জেগাটোলৈ যাবলৈ পূৰা জংঘল ফালি চিৰি যাব লাগে। আপোনালোকক দেখাই আছোঁ, চাই থাকক। মানে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মানে মোৰ ঘৰৰ পিছফালে জেগাটো। ব'লক দেখাই আছোঁ, ব'লক। জেগাটো পালোহি, মোৰ সন্মুখতে আছে জেগাটো। আপোনালোকক দেখাই আছোঁ ৰহস্যময় জেগাটো। এইটো মানে এটা ৰহস্যময় পুখুৰী। পাৰটো চাওকচোন, পুখুৰীটো কিমান ওখ, পুখুৰীটো কিমান দ হ'ব। ব'লক আপোনালোকক মই পাৰটোত উঠি পেলাই দেখাই আছোঁ, ব'লক। বহুত ৰহস্যময় থকা এটা জেগা, মানে ভয় লাগি যায় ইয়ালৈ আহিলে। একদম বুকু জিনজিনাই গৈছে। মই আপোনালোকক পাৰটোৰ ওপৰত উঠি কাহিনীটো কৈ আছোঁ, কিয় ৰহস্যময় হ'ল এই পুখুৰীটো। কাহিনীটো কোৱাৰ আগত আপোনালোকক কথা এটা কওঁ। যদি আপোনালোকে ভয় কৰে, যদি আপোনাৰ শুনিবলৈ ভয় লাগে, তেন্তে হ'লে এজন মানুহ লৈ লওক ওচৰত, তাৰপিছত ভিডিঅ'টো চাওক। মই আগতে কৈ দিছোঁ আপোনালোকৰ এটা ভয়ানক কাহিনী। বুজিছে, এইটোৱে হ'ল ৰহস্যময় পুখুৰী। বুজিছে গাইজ, ভয় লাগি গৈছে দেখিয়ে। কিমান দ চাওকচোন। এতিয়া অলপ বাৰু কমিছে, আগতে আৰু দ আছিলে। এই পুখুৰীটো এইকাৰণে ৰহস্যময় কোৱা যায়, মানে আপোনাৰ এটা ৰজাই খান্দিছিলে এই পুখুৰীটো। এইটো বুলি নহয়, 8টা পুখুৰী খান্দিছিলে ইয়াত। এতিয়া এটা আছেগৈ, বাকীকেইটা নাই। 8টা কোৰৰ চাবত খান্দিছিলে। আৰু যিজন ৰজাই এই পুখুৰীটো খান্দিছিলে, এইফালেদি আহে। ভৰালি খালৈ বুলি এখন নৈ আছিলে, ইয়াত সোণৰ নাও লৈ আহে। এইফালেদি আহে ৰাণীক লগ কৰিবলৈ। আপোনালোকক মই পুখুৰীটোৰ মাজত গৈ গোটেই কাহিনীটো কৈ আছোঁ। 8টা চাবত খান্দিছিলে পুখুৰীটো, বহুত ৰহস্যময়। সেইকাৰণে নামটো আঠপুৰীয়া হ'ল পুখুৰীটোৰ। ব'লক আপোনালোকক মই মাজত গৈ কাহিনীটো একদম কৈ আছোঁ ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰজাজনে 3জনী ছোৱালীক বিয়া কৰাইছিলে। 3জনী ৰাণী, যোনজন ৰজা এই পুখুৰীটো খান্দিছিলে, 3জনী ৰাণী। এজনী ৰাণী ইয়াত আছিলে, মানে ইয়াত ৰাখিছিলে ধুনীয়াকৈ ঘৰ চৰ বনাই। এইফালে মাজত ঘৰ চৰ বনাই ৰাখিছিলে। ৰাণী এজনী লগ কৰিবলৈ আহে, মানে এমাহ এজনী ৰাণী গুৰিত থাকে, আকৌ এমাহ ইজনী গুৰিত থাকে, আকৌ এমাহ সিজনী গুৰিত থাকে। এই ৰাণীজনী গুৰিত মানে আহে ৰজা, এমাহ থাকি যায়। তাৰপিছত আপোনাৰ খাদ্য বস্তু, যি যি প্ৰয়োজনীয় সামগ্ৰী ৰজাই দি থৈ পেলাই আকৌ গুচি যায়, এমাহ থাকি পেলাই ইয়াত। এনেকুৱা ধৰণৰ ৰহস্যময় জেগা আছিলে ইয়াত। মানে আপোনাৰ ৰাণীজনী আৰু ৰাণীৰ বাপেক ইয়াতে আছিলেহি, মানে ইয়াতে থাকে। মানে ক'লৈকো ওলাই যাবলৈ নিদিয়ে ৰজাই, ইয়াতে ৰাখিছিলে। ইয়াৰ পৰা ক'লৈকো যাব নোৱাৰে, মানে এনেকুৱা ধৰণৰ মানে। বুজিছে। আৰু আমাৰ মানে আইতাহঁতে কোৱা শুনিছোঁ, জ্যেষ্ঠ লোকে কোৱা শুনিছোঁ, বৃদ্ধ লোকে, ইয়াত মানে আজিও সেই ৰাণী ওলাই থাকে। বুজিছে। ইয়াত মাজত পূৰা একদম কোলা যেন, চাউল চলা কোলা দি সোণ ৰূপ পইচা একদম জাৰি থাকে। আপোনাৰ কেনেকৈ আঁতৰৰ পৰা মাতি থাকিব, লৈ যাহি। মানে আপোনাক টোপ দিব, মানে আপুনি বাধ্য হৈ যাব পইচা আনিবলৈ। সোণৰ ৰূপৰ পইচা আপোনাৰ সন্মুখত জাৰি আছে, কেনেকুৱা লাগিব আপুনি ভাবকচোন। আপুনি নেযাবনে? তেনেকৈ গ'লেই আৰু আপোনাৰ শেষ, আৰু মানে আপুনি ঘূৰি আহিব নোৱাৰে আৰু, তাতে আপুনি চেছ আৰু। বুজিছে। আৰু লগতে বাপেকটো থাকে টিলিঙা এটা লৈ, টিলিঙাটো লৈ এনেকৈ টিলিং 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 বজাই বজাই আপোনাৰ গুলে আহি থাকিব, আহি মাতি থাকিব, আহা লৈ যোৱাহি, এয়া সোণৰ পইচা, এয়া ৰূপৰ পইচা, লৈ যোৱাহি, আহা। তেনেকুৱা মানে বহুত কাহিনী হৈ গৈছে। আমাৰ আইতাহঁতে কৈছে। মই মানে পটককৈ বিশ্বাস নকৰোঁ, কিছুমান কথা মানে কৰিবও লাগে। মই সেইকাৰণে ভাবিছোঁ নাই, যাওঁচোন বাৰু। মানে দুপৰীয়া 12টা বজাত আহিলে হেনো সেই দৃশ্যটো দেখা পোৱা যায় ইয়াত। মই ভাবিলোঁ গৈ চাওঁ। এতিয়া 12টা বাজিছে বাৰু, বৰ্তমান বাৰু এতিয়ালৈকে একো নাই, চব ঠিকেই আছে। তাৰপিছত আপোনাৰ
ৰজাজন নহা হ'ল। ৰাণীৰ বাপেক ইয়াতে ৰাখি মানে ৰাণীজনী আৰু ৰাণীৰ বাপেকটো ইয়াৰ পৰা ওলাই যাব নোৱাৰে মানে এনেকৈ মানে ৰাখিছে ৰজাজনে ওলাই যাব নোৱাৰাকৈ। তাৰপিছত ৰজাজনক বাকী ৰাণীকেইজনীয়ে এই ৰাণীজনী গুৰিলৈ আহিবলৈ নিদিয়া হ'ল। নিদিওঁতে আপোনাৰ কি হ'ল, ভোকে পিয়াহে থাকি মানে মৰি গ'ল আৰু বুজিছে। সেইকাৰণে মানে কোৱা শুনিছোঁ আমাৰ আইতাহঁতে আৰু বৃদ্ধ লোকে আমাৰ ইয়াত মানে কেতিয়াবা দেখা দিয়ে মানে এনেকুৱা মানে কাহিনী হৈ গৈছে ইয়াত। আপোনাৰ খৰি কাটিবলৈ মানুহ এজন আহিছিলে আমাৰ ইয়াৰে, আপোনাৰ মানে দুপৰীয়া 12টা মানত খৰি নিবলৈ আহিছিলে। তেনেকুৱাত মানুহজনে দেখা পালে সোণ ৰূপ জাৰি আছে কোলা দি ৰাণীয়ে, এইফালে টিলিঙা বুঢ়াই একদম টিলিঙা জোকাৰি মাতি আছে মানুহজনক, আহা এয়া লৈ যোৱাহি, তোমাক লাগিব নহয়, লৈ যোৱাহি আহা, সোণ ৰূপ জাৰি আছে। সি মানে ভয়ত একদম পূৰা কিয়েও চৰব কৰিলে। ই মানে আপোনাৰ ভয়তে দৌৰিছে ইয়াৰ পৰা মানে লুঙি চুঙি খুলি দৌৰিছে মানুহজন মানে ভয় লাগিবই। ভাবকচোন কোনোৱেই নাই, নিৰল নিস্তব্ধ পৰিৱেশ, আপুনি খৰি ইয়াত নিবলৈ আহিছে। তেনেকুৱাত যদি এনেকুৱা দৃশ্য দেখে কেনেকুৱা লাগিব। এনেকুৱা ধৰণৰ ৰহস্যময় জেগা মই বাৰু এতিয়া বৰ্তমানলৈকে একো দেখা নাই বুজিছে, একো নাই বুজিছে গাইজ। আপুনি ভাবকচোন ৰাতি আপুনি শুই আছে যেনিবা 12টা বাজিছে আৰু ৰাতি মাছ নিশা, তাৰপিছত আপুনি চকু মেলিছে এনেকুৱা এটা দৃশ্য দেখিছে। চকু মেলি আপুনি মানে ৰাতি 12টা বজাত ইয়াত পালেহি বিচনাৰ পৰা, কেনেকুৱা লাগিব আপোনাৰ মনটো ভাবকচোন। আপুনি ভাবক কিয় কুকুৰ, ভয় লাগি গ'লো, কুকুৰ এইটো। নাই ইয়াত থকাটো ভুল হৈছে বুজিছে, যাওঁগৈ, বেছি সময় ময়ো নাথাকোঁ ইয়াত। মানে বহুত ভয়ানক জেগা। আপোনালোকে চাওকচোন, মই দেখাই দিছোঁ। এই মাজতে ৰাণীজনীয়ে কোলাৰে সোণ ৰূপ পইচা জাৰি থাকে বুজিছে গাইজ, বহুত ভয় লগা। মই আইতাক সুধিছিলোঁ মানে কাহিনীটো কৈ থাকোঁতে, মানে ধেমালিতে আৰু ৰাণীজনী দেখিবলৈ কেনেকুৱা। আইতাই কৈছে বহুত ধুনীয়া, মানে ইমানেই আপোনাৰ মোহিত কৰি দিব, বহুত ধুনীয়া হেনো। ওচৰলৈ যোৱাৰ পিছত আচল ৰূপটো দেখিব মানে, যেতিয়া আপুনি ওচৰলৈ পইচাকেইটা নিবলৈ যাব ন সোণৰ ৰূপৰ, তেতিয়া মানে আচল ৰূপটো দেখায় ৰাণীজনী, একদম ভয়ংকৰ ৰূপটো তেতিয়া একদম ভিতৰৰ পৰা আপোনাক দেখাব। ভয় লাগি যায় মানে, কাহিনীটো মই কৈ আছোঁ যেতিয়াও মোৰ ভয় লাগি গৈছে। মানে অকলে আহিছোঁ ন, নিৰল নিস্তব্ধ। যাওঁ, ইয়াত থকাটো ভুল হৈছে বুজিছে, যাওঁ। আৰু আপোনাৰ পুখুৰীটোত পানী নাই বুজিছে। মই মানে আমাৰ জেঠাই ল'ৰাটো আহিছিলে আমাৰ ঘৰলৈ, মই ক'লোঁ ব'লা আঁঠুৰীয়া পুখুৰীত গা ধোওঁগৈ। একদম পূৰা আপোনাৰ গামোচা চামোচা একদম চেম্পু টেম্পু লৈ আহি পাই গ'লি, গা ধুবহি আৰু। ময়ো কৈছোঁ একদম নীলা পানী, বৰ ধুনীয়া লাগে গা ধুই, ব'লা। তাৰপিছত আহি পেলাই পাৰত উঠি চাইছে, পানীয়ে নাই দেখোন। মই কৈছোঁ তোমাক এনেই ধেমালিহে কৰিলোঁ। কৈছে চেম্পু টেম্পু লৈ আহিলোঁ মই কৈছোঁ একো নহয় দিয়া, ঘৰত গৈ টেপৰ পানীয়ে ধুই দিবা ব'লা। তেনেকৈ কৰি ধেমালি ধুমুলা কৰি লৈ গৈছোঁ। ভয়ো লাগে ন এনেকুৱা জেগাত, দেখাবলৈ লৈ আহিছোঁ আৰু। পানী চানী নাই, শুকান পুখুৰী বাৰু। কিমান সঁচা মিছা মই নাজানো কাহিনীটো, মানে মোক আইতাহঁতে যেনেকৈ কৈছে, আইতা নাই বাৰু এতিয়া এই পৃথিৱীত। কৃষ্ণ, মানে আপোনাৰ ভয় লগা কাহিনী আৰু। মই সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ন, লাইক এটা কৰি দিব। আৰু এনেকুৱা ৰহস্যময় যদি আপোনালোকৰো জেগাত আছে তেন্তে হ'লে কমেণ্ট এটা কৰি জনাব। আৰু ঘপককৈ যদি আপুনি মোৰ চেনেলটোলৈ আহিছে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ময়ো যাওঁ, বেছি সময় নাথাকোঁ ইয়াত। মানে মোৰ ভয় লাগি গৈছে, একদম নোম চোম খাৰা হৈ গৈছে বুজিছে কাহিনীটো কওঁতে। দিয়ক, টাটা বাই বাই।